Good morning students. তো আজি তোমালোকক মই তাপীয় বিযোজন যেটো বিষয় তোমালোকে অকমান ক্লিয়াৰ হোৱা নাছিলা তাপীয় বিযোজনৰ বিষয় মই অকমান কম এই তাপীয় বিযোজন কোৱাৰ আগতে মই তোমালোকক জাম যে বিযোজন প্ৰক্ৰিয়া বা বিযোজন বিক্ৰিয়াটো কথা ক'ব গৈছো সেই বিযোজন বিক্ৰিয়াটো আসলতে বিক্ৰিয়াৰ এটা প্ৰকাৰ এটো বিষয় আমি আলোচনা আগত কৰি গৈছো নহয় জানো তো এতিয়া বিযোজন মানে কি আমি জানো যে বিযোজন মানে হল ভাঙি যোৱা নহয় জানো তো বিযোজন মানে ভাঙি যোৱা তো বিযোজন বিক্ৰিয়াটো আমি কেনেকৈ পাম যেতিয়া আমি কোনো এটা ৰাসায়নিক সমীকৰণ পাম সেই ৰাসায়নিক সমীকৰণত যেতিয়া কোনো এটা বিক্ৰিয়ক পদাৰ্থ এটা বিক্ৰিয়ক সেই বিক্ৰিয়ক পদাৰ্থটো যেতিয়া ভাঙি যায় কেনেকৈ ভাঙি যাব কোনো এটা তাপীয় পৰিবেশত ভাঙিব লাগিব নহয় জানো বিক্ৰিয়ক পদাৰ্থ এটা কেনেকৈ ভাঙি যাব কিবা এটা পৰিবেশত কাৰোবাৰ সংস্পৰ্শলৈ আহিলে সেই গোটা বস্তুটো ভাঙি যাব নিশ্চয় তোমালোকে কম পাইছা কথাটো তে গতিকে সেই বিক্ৰিয়ক গোটা পদাৰ্থটো যদি ভাঙি যায় তেতিয়া আমি তাক কওঁ যে বিযোজন ঘটিছে বুলি কওঁ নহয় জানো বিযোজন ঘটিছে আৰু যেতিয়া সেই বিযোজনটো সেই বিযোজন বিক্ৰিয়াটো যেতিয়া তাপৰ পৰিবেশত ঘটে যেতিয়া তাপৰ উপস্থিতিত তাপ দিলেহে যদি সেই গোটা বস্তুটো ভাঙে তেতিয়া হলে আমি তাপ কম তাপীয় বিযোজন বুলি কওঁ বুজি পাইছা নিশ্চয় তো এই তাপীয় বিযোজনৰ কাৰণে আমি এটা ৰাসায়নিক সমীকৰণ লৈ চাওঁ নহয়নে বাৰু এটা ৰাসায়নিক সমীকৰণ লৈছো তোমালোকে চোৱা সেই ৰাসায়নিক সমীকৰণত আমি লৈছো ক্যালসিয়াম কাৰ্বনেট নাম নিশ্চয় শুনিছা তোমালোকে ক্যালসিয়াম কাৰ্বনেট এই ক্যালসিয়াম কাৰ্বনেট হৈছে চূণশিল মানে কি ধৰি লোৱা চূণৰ পাহাৰ এটা বুজিছা নাই এই ক্যালসিয়াম কাৰ্বনেট মানে হৈছে চূণশিল বা চূণৰ পাহাৰ এটা সেই চূণৰ পাহাৰটো বা চূণশিলটো তোমালোকে কোৱাচোন নিশ্চয় গোটা অৱস্থাতে থাকিব লাগিব হয়নে কঠিন বা গোটা অৱস্থাত থাকিব গতিকে মই বাৰু ইয়াত S বুলি লিখি থৈছো লগতে তোমালোকে এটা কথাও গম পাইছা যদি মই এনেকৈ S বুলি লিখি দিছো নিশ্চয় মই তোমালোকক এটা বেলেগ ধৰণৰ অধিক তথ্য এটা যোগান ধৰিছো তাৰ মানে মই ভৌতিক অৱস্থাৰ লিখনটো কৰিছো নহয় জানো বুজি পাইছা তোমালোকে তো গতিকে এই ক্যালসিয়াম কাৰ্বনেট মানে চূণশিল এই চূণশিলটো মই যেতিয়া তাপৰ পৰিবেশত তাপ দিম হিট দিম এই তাপ দিয়া লগে লগে সোৱা তাপৰ পৰিবেশত বা তাপৰ উপস্থিতিত যদি বিক্ৰিয়াটো ঘটে তেতিয়া কাৰ্চিনডালৰ ওপৰত তাপ বুলি লিখি দিবা অসমীয়াতে তাপ বুলি লিখি দিলা তাপৰ পৰিবেশত যেতিয়া বিক্ৰিয়াটো ঘটিব লগে লগে কি হ'ব সেই চূণশিল মানে পাহাৰটো ভাঙি যাব ভাঙি পেলাই কি পাবা ভাঙি পেলাই পাবা ক্যালসিয়াম অক্সাইড যিটোক আমি কওঁ পুৰা চূণ কাৰণ যেতিয়া তুমি হিট দিবা তাপ দিবা তেতিয়া কি হ'ব কোনো এটা বস্তু পুৰিবই সেই কাৰণে এই চূণশিলৰ সেই টুকুৰাটোক যিটো ভাঙি যাব সেই ভাঙি যোৱা সেই চূণশিলটোক চূণৰ টুকুৰাটোক আমি কি কম পুৰা চূণ বুলি কওঁ পুৰা চূণ এই পুৰা চূণটোক আমি কেনেকৈ পাম S মানে মই তোমালোকক কি তথ্য দিছো সেই পুৰা চূণটোক মই গোটা হিচাপে পাম বুজি পালা এই পুৰা চূণটো পামেই লগতে হিট দিয়াৰ কাৰণে কি হৈ গল খুব যে তাপ প্ৰয়োগ কৰিলো তাৰ কাৰণে কি হল এটা গেছ উৎপন্ন হল আৰু সেই গেছটোৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড গেছ CO2 কাৰ্বন ডাই অক্সাইড গেছ এই কাৰ্বন ডাই অক্সাইডটো কি কৈ আছো আমি গেছ এটা ওলাল বুলি কৈ আছো সেই কাৰণে কাখত আমি কি লিখি দিম G স্মল লেটাৰৰ G লিখি দিম তো তোমালোকে নিশ্চয় দেখা পাইছা এইটো এটা ৰাসায়নিক সমীকৰণ এই ৰাসায়নিক সমীকৰণটো ভৌতিক অৱস্থাৰ লিখন হিচাপেও লিখিছো আৰু এই ৰাসায়নিক সমীকৰণটোত কাৰ্চিনডালৰ বাওঁফালে যি থাকে সেই পদাৰ্থটো কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ আৰু সেই বিক্ৰিয়ক পদাৰ্থটোৰ পৰা যিবিলাক বস্তু পাম কাৰ্চিনডালৰ সোঁফালে পাম সেইবিলাকক ক'ব বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ গতিকে এটা ৰাসায়নিক সমীকৰণত
এটা বিক্ৰিয়ক পদাৰ্থ ভালদৰে চাই লোৱা এটা বিক্ৰিয়ক পদাৰ্থ সেই বিক্ৰিয়ক পদাৰ্থটো কি কেলছিয়াম কাৰ্বনেট অৰ্থাৎ চূণশিল চূণৰ ডাঙৰ পাহাৰটো যেতিয়া তাপৰ পৰিস্থিতিত বা তাপৰ উপস্থিতিত কি হয় ভাঙি যায় মানে কি হয় বিযোজন ঘটে তেতিয়া তাক কোৱা হয় তাপীয় বিযোজন কি বুলি কম আমি তেতিয়া তাক কম তাপীয় বিযোজন বুলি কম তাপীয় বিযোজন আমি তেতিয়া তাক কম তাপীয় বিযোজন ভালদৰে চাই লোৱা তাক কম তাপীয় বিযোজন ইয়াৰ অৰ্থ একে মুঠতে ক'ব পাৰি যে বিযোজন মানে হ'ল ভাঙি যোৱা তাপীয় মানে হ'ল তাপৰ উপস্থিতিত হোৱা তাৰ মানে তাপ দিলে যদি কোনো এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় তেতিয়া সেই বিক্ৰিয়াকে কোৱা হ'ব তাপীয় বিযোজন বিক্ৰিয়া নিশ্চয় তোমালোকে গম পাইছা এতিয়া মই এই অধ্যায় 1ত থকা বেলেগ এটা টপিকছলৈ যাওঁ সেইটো হৈছে জাৰণ আৰু বিজাৰণ বিক্ৰিয়া জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কওঁতে তোমালোকৰ লগত মই আলোচনা কৰিছোৱেই সেই জাৰণ বিজাৰণ বিক্ৰিয়াত মই বেলেগ এটা কথা বুজাবৰ কাৰণে আমি যেতিয়া এটা সমীকৰণ ৰাসায়নিক সমীকৰণত জাৰণ আৰু বিজাৰণ বেলেগ বেলেগকৈ চিনাক্ত কৰিব লগা হয় সমীকৰণটোত জাৰণ কোনখিনি ঘটিছে বিজাৰণ কোনখিনি ঘটিছে জানিব লগা হয় তেতিয়া কি কৰিব লগা হয় কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লগা হয় প্ৰথমে সেই কথাকেইটাৰ ওপৰত গুৰুত্ব দিয়াৰ আগতে আমি কি কৰিম মই কেইটামান সমীকৰণ হোৱাইট বোৰ্ডত লিখি ল'ম আৰু সেই সমীকৰণ কেইটাৰ জৰিয়তে তোমালোকক মই বুজাবলৈ যত্ন কৰিম তে মই কেইটামান সমীকৰণ লিখিব গৈছো 1 নম্বৰত লিখিব গৈ আছো কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন তাপ দিলো কপাৰ প্লাস ওয়াটাৰ মানে পানী দ্বিতীয়তে 2 নম্বৰ এটা সমীকৰণ মই লিখিব গৈ আছো জিংক অক্সাইড প্লাস কাৰ্বন জিংক প্লাস কাৰ্বন মনক্সাইড বুলি কয় দেই কাৰ্বন মনক্সাইড আৰু এটা বিক্ৰিয়া লিখি লৈছো 3 নম্বৰত বিক্ৰিয়াটো লিখিছো মেংগানিজ ডাইঅক্সাইড বুলি কয় মেংগানিজ ডাইঅক্সাইড তাৰ পিছত হাইড্ৰোক্লোৰিক এসিড বা হাইড্ৰোজেন ক্লোৰাইড বুলিও কয় বিক্ৰিয়াজাত পদাৰ্থ হিচাপে মেংগানিজ ক্লোৰাইড প্লাস ওয়াটাৰ মানে পানী প্লাস ক্লোৰিন এই তিনিটা মই তোমালোকে দেখিছা তিনিটা ৰাসায়নিক সমীকৰণ লিখি ললো এই ৰাসায়নিক সমীকৰণ কেইটাক মই তোমালোকে কি দেখিছা মই তোমালোকৰ লগত আলোচনা কৰিম চোৱা তো 1 নম্বৰ সমীকৰণটোত তোমালোকে দেখা পাইছা কপাৰ অক্সাইড CuO এই কপাৰ অক্সাইডটো তোমালোকে সমান চিনটো বা কাৰ চিনটো কোনফালে চোৱা কপাৰ অক্সাইডটোৰ পৰা আছিল CuO কপাৰ অক্সাইড সেই বস্তুটো বিক্ৰিয়াজাত পদাৰ্থলৈ যাওঁতে কি হৈ গ'ল কপাৰ হৈ গ'ল O2 কি হৈ গ'ল নোহোৱা হৈ গ'ল অক্সিজেনটো নোহোৱা হৈ গ'ল যেতিয়া কপাৰ অক্সাইডটো বিক্ৰিয়াজাত পদাৰ্থ হিচাপে অক্সিজেনটো নাইকিয়া হৈ গ'ল তাৰ মানে অক্সিজেনটো হেৰুৱাই দিলে অক্সিজেনটো কি হৈ গ'ল হেৰাই গ'ল যদি অক্সিজেন হেৰাই গ'ল তেতিয়া হলে আমি এটো কি কম যে কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে বুলি কম কপাৰ অক্সাইডটো কপাৰলৈ বিজাৰিত হ'ল তাৰ মানে অক্সিজেনটো হেৰুৱাই দিলে গম পাইছা অক্সিজেনটো নাইকিয়া হৈ গ'ল এই কাৰণে আমি কি কৈছো বিজাৰিত হৈছে এই বিজাৰিত যে হৈছে এই বিজাৰিত হোৱা প্ৰক্ৰিয়াটোক কয় বিজাৰণ বিজাৰিত হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় বিজাৰণ কপাৰ অক্সাইডটো কপাৰ হৈ গ'ল তাৰ মানে অক্সিজেনটো হেৰাই গ'ল হেৰাই গ'লে অক্সিজেন যদি হেৰাই গ'ল তেতিয়া হলে এটো বিজাৰণ ইফালে বিক্ৰিয়ক পদাৰ্থত হাইড্ৰোজেন আছে ইয়াত চোৱা হাইড্ৰোজেনটো কাৰ চিনডালৰ সোঁফালে কি হৈ গ'ল চোৱা
হাইড্ৰোজেনটো কাৰ্চিনডালৰ সোঁফালে কি হৈ গ'ল হাইড্ৰোজেনৰ লগত অক্সিজেন এটা আহি গ'ল তাৰ মানে হাইড্ৰোজেনে অক্সিজেনটো লাভ কৰিলে পালে তাৰমানে গম পাইছে নাই হাইড্ৰোজেন আছিল H2 চাই লোৱা বিক্ৰিয়ক পদাৰ্থ হিচাপে হাইড্ৰোজেন আছিল কাৰ্চিনডালৰ সোঁফালে কি দেখা পালা H2 এ হাইড্ৰোজেনে অক্সিজেন এটা লাভ কৰিলে অক্সিজেন যেতিয়া পাই যায় তেতিয়া হেতু কোৱা হয় জাৰণ গতিকে মই ইয়াত লিখি দিছো জাৰণ বিক্ৰিয়াটোৰ নাম কি হ'ব জাৰণ তোমালোকক পুনৰবাৰ কৈছো হাইড্ৰোজেন আছিল আৰু সেই হাইড্ৰোজেনটো আমি কি দেখা পালো বিক্ৰিয়াজাত পদাৰ্থ হিচাপে অক্সিজেন আহি গ'ল অক্সিজেন যদি আহি যায় লাভ কৰে তেতিয়া জাৰণ আৰু অক্সিজেন সোৱা কপাৰ অক্সাইডত অক্সিজেনটো নোহোৱা হৈ গৈ পেলাই কপাৰহে হ'লগৈ তেতিয়া তাক কয় বিজাৰণ বুজিলানে আমাৰ 1 নম্বৰ সমীকৰণটোত ৰাসায়নিক সমীকৰণটোত কি দেখা পালো অক্সিজেন লাভ হৈছে অক্সিজেন হেৰাই গৈছে কপাৰ অক্সাইডৰ পৰা অক্সিজেন হেৰাই গ'ল গতিকে বিজাৰণ হাইড্ৰোজেনৰ লগত অক্সিজেন আহি লগ লাগি মানে লাভ কৰিলে গতিকে জাৰণ এবাৰ 2 নম্বৰ সমীকৰণটো চোৱা 2 নম্বৰ সমীকৰণত দেখা পাইছা জিংক অক্সাইড লিখা আছে এই জিংক অক্সাইডটো সমান চিনৰ সোঁফালে বা কাৰ্চিনডালৰ সোঁফালে তোমালোকে দেখা পাইছা কাৰ্চিনডালৰ সোঁফালে তোমালোকে দেখা পাইছা কি বুলি কেৱল জিংকহে আছে দেখিছা নহয় জিংক অক্সাইডটো তোমালোকে কি বুলি দেখা পাইছা কেৱল জিংক হিচাপে দেখা পাইছা তাৰ মানে জিংক অক্সাইডত থকা অক্সিজেনটো বিক্ৰিয়াজাত পদাৰ্থত গৈ নোহোৱা হৈ গ'ল তাৰ মানে হেৰাই গ'ল যেতিয়া অক্সিজেন হেৰাই যায় তেতিয়া আমি কি কম 1 নম্বৰ সমীকৰণটোৰ নিচিনা একেই হৈ গ'ল তেতিয়া বিজাৰণ বুলি কম বিক্ৰিয়াটোৰ নাম হৈছে বিজাৰণ জিংক অক্সাইড কি হৈ গ'ল বিক্ৰিয়াজাত পদাৰ্থত জিংকহে থাকিল অক্সিজেনটো নাইকিয়া হৈ গ'ল হেৰাই গ'ল তেতিয়া এটো কয় বিজাৰণ ইফালে বিক্ৰিয়ক পদাৰ্থ হিচাপে যেতিয়া কাৰ্বনটোত চালো এই কাৰ্বনটো বিক্ৰিয়াজাত পদাৰ্থ হিচাপে দেখা পালো যে কাৰ্বনটোৰ লগত অক্সিজেন এটা আহি গ'ল তাৰ মানে কাৰ্বনে অক্সিজেন এটা লাভ কৰিলে বিক্ৰিয়াজাত পদাৰ্থ আছিল কাৰ্বন সি চাই লোৱা সি আছিল এই কাৰ্বনটোৱে অক্সিজেন লাভ কৰিলে সোঁফালে গৈ দেখা পালা অক্সিজেন এটা আহি গ'ল যেতিয়া অক্সিজেন লাভ কৰে তেতিয়া তাক কম জাৰণ এই বিক্ৰিয়াটো এই 2 নম্বৰ সমীকৰণটো ৰাসায়নিক সমীকৰণটো তোমালোকে জাৰণ আৰু বিজাৰণ বিচাৰি পালা 3 নম্বৰটোত চাবা 3 নম্বৰটোত অকনমান বেলেগ হয় 3 নম্বৰটোত তোমালোকে এটা নতুন ধৰণৰ কথা গম পাবা চাই লোৱা 3 নম্বৰ সমীকৰণত বিক্ৰিয়ক পদাৰ্থ মানে কাৰ্চিনডালৰ বাওঁফালে যিখিনি বিক্ৰিয়ক পদাৰ্থ আছে তাক তোমালোকে মেংগানিজ ডাই অক্সাইডক লক্ষ্য কৰা বাওঁফালে বিক্ৰিয়ক পদাৰ্থ হিচাপে যি মেংগানিজ ডাই অক্সাইড আছে সেই মেংগানিজ ডাই অক্সাইডটো কাৰ্চিনডালৰ সোঁফালে মানে বিক্ৰিয়াজাত পদাৰ্থত গৈ পেলাই কি হ'ল সেইটো লক্ষ্য কৰা দেখা পাইছা মেংগানিজ ডাই অক্সাইডত অক্সিজেন আছিল অক্সিজেনটো সোঁফালে যাওঁতে কি হৈ গ'ল নোহোৱা হৈ গ'ল দেখা পালা মেংগানিজ ডাই অক্সাইডত অক্সিজেন আছিল কিন্তু বিক্ৰিয়াজাত পদাৰ্থত অক্সিজেনটো হেৰাই গ'ল যেতিয়া অক্সিজেন হেৰাই গ'ল তেতিয়া আমি কম যে এটো বিজাৰণ হৈছে অক্সিজেন হেৰাই গ'লে কি হৈ গ'ল বিজাৰণ কিন্তু এই তিনিটা সমীকৰণৰ পৰা অকনমান বেলেগ কথা এটা এতিয়া গম পাবা সেইটো হ'ল এই হাইড্ৰোজেনৰ ক্ষেত্ৰত চোৱা যদি হাইড্ৰোজেন থাকে এই হাইড্ৰোজেন ক্লোৰাইডত বা হাইড্ৰোক্লোৰিক এচিডৰ ক্ষেত্ৰত তোমালোকে দেখা পালা এই হাইড্ৰোজেন ক্লোৰাইডত থকা বিক্ৰিয়ক পদাৰ্থ হিচাপে যেটো হাইড্ৰোজেন ক্লোৰাইড আছে বিক্ৰিয়াজাত পদাৰ্থ হিচাপে গৈ কেৱল ক্লোৰিন থাকিল দেখিছানে হাইড্ৰোজেন ক্লোৰাইডত থকা হাইড্ৰোজেন ক্লোৰাইডটো হাইড্ৰোজেন আৰু ক্লোৰিন এই বিক্ৰিয়ক পদাৰ্থটো বিক্ৰিয়াজাত পদাৰ্থ হিচাপে গৈ পেলাই কি হ'ল হাইড্ৰোজেনটো নোহোৱা হৈ গ'ল হাইড্ৰোজেন হেৰাই গ'ল এই যে হাইড্ৰোজেন হেৰাই গ'ল ইয়াত কিন্তু অক্সিজেনৰ কথা আহা নাই ভালদৰে চাইবা হাইড্ৰোজেন ক্লোৰাইডত থকা বিক্ৰিয়ক পদাৰ্থটো বিক্ৰিয়াজাত পদাৰ্থ হিচাপে যাওঁতে কেৱল ক্লোৰিনহে থাকে হাইড্ৰোজেন ক্লোৰাইডৰ ক্লোৰিনটোহে থাকিল হাইড্ৰোজেনটো হেৰাই গ'ল যেতিয়া হাইড্ৰোজেন হেৰাই যায় তেতিয়া জাৰণ যদি হাইড্ৰোজেন হেৰাই যায় তেতিয়া জাৰণ তো এই তিনিটা সমীকৰণৰ পৰা তোমালোকে কি বুজিছা যে জাৰণ কেতিয়া কেতিয়া হ'ব পাৰে জাৰণ কেতিয়া কেতিয়া হ'ব পাৰে যেতিয়া জাৰণ কেতিয়া কেতিয়া হয় তোমালোকে চাই লোৱা
জাৰণ কেতিয়া কেতিয়া হয় তোমালোকে চোৱা দেখা পাইছা যদি হাইড্ৰোজেনৰ লগত অক্সিজেন লাভ কৰে হাইড্ৰোজেনে যেতিয়া অক্সিজেন লাভ কৰে তেতিয়াও জাৰণ কৈছো হাইড্ৰোজেন যেতিয়া কি হৈছে হেৰাই গৈছে চোৱা হাইড্ৰোজেনৰ লগত অক্সিজেন লাভ কৰিছে অক্সিজেন যদি লাভ কৰে তেতিয়া জাৰণ হাইড্ৰোজেন যদি হেৰাই গৈছে এই 3 নম্বৰ সমীকৰণটোত দেখা পাইছা হাইড্ৰোজেন কি হৈছে এয়া চোৱা হাইড্ৰোজেন নাইকিয়া হৈ গ'ল মানে হেৰাই গ'ল হাইড্ৰোজেন যদি হেৰাই যায় তেতিয়াও জাৰণ তাৰ মানে ইয়াৰ অৰ্থ হৈছে হাইড্ৰোজেন যদি কি হয় লাভ হয় হাইড্ৰোজেন যদি লাভ হয় তেতিয়া কি হ'ব বিজাৰণ তাৰ মানে আমি যদি উলটাকে যদি আমি ক'ব বিচাৰো জাৰণ কেতিয়া হয় বোলে অক্সিজেন যেতিয়া লাভ হয় মানে পায় অক্সিজেন যদি পায় আৰু হাইড্ৰোজেন যদি নাপায় কেৱল অক্সিজেন আৰু হাইড্ৰোজেনৰ কথাটো লক্ষ্য কৰিবা যদি অক্সিজেন পায় মানে লাভ কৰে আৰু হাইড্ৰোজেন যদি নাপায় মানে হেৰুৱাই দিয়ে তেতিয়া জাৰণ অক্সিজেন পালা বা হাইড্ৰোজেনৰ ক্ষেত্ৰত যদি হাইড্ৰোজেন নাপালা হেৰুৱাই দিলা তেতিয়া কি হ'ব এটো জাৰণ আৰু বিপৰীত ক্ৰমে যদি ক'বলৈ যাওঁ বিপৰীত ক্ৰমে ক'বলৈ গ'লে আমাৰ কি হ'ব বিজাৰণ কেতিয়া হয় যেতিয়া অক্সিজেন হেৰাই যায় বিজাৰণ কেতিয়া হ'ব যেতিয়া অক্সিজেন হেৰাই গ'ল কিন্তু হাইড্ৰোজেন যদি লাভ কৰে তেতিয়া বিজাৰণ গম পালা তে পুনৰবাৰ মই কৈছো জাৰণ আৰু বিজাৰণ কেনেকৈ চিনি পাব পাৰি এটা সমীকৰণত যদি অক্সিজেন লাভ হয় আৰু হাইড্ৰোজেন লাভ নহয় মানে হেৰাই যায় অক্সিজেন যদি লাভ হয় আৰু হাইড্ৰোজেন যদি লাভ নহয় মানে অক্সিজেন লাভ হৈছে হাইড্ৰোজেন হেৰুৱাই দিছো তেতিয়া জাৰণ যদি অক্সিজেন হেৰুৱাই দিছো লাভ কৰা নাই দেই এবাৰ বেলেগ ধৰণে কৈছো অক্সিজেন যদি মই হেৰুৱাই দিছো হাইড্ৰোজেন আকৌ লাভ কৰিলো হাইড্ৰোজেন পালো তেতিয়া বিজাৰণ সেই কথাখিনিকে এই তিনিটা সমীকৰণে তোমালোকক দেখাই আছে এই তিনিটা সমীকৰণ তোমালোকে ভালদৰে লক্ষ্য কৰা এই তিনিটা সমীকৰণ মই যি ধৰণে দেখুৱাইছো সেই ধৰণে তোমালোকে কপি কৰি ল'বা আৰু মই কোৱা কথাখিনি তোমালোকে ঘৰত পুনৰবাৰ চাবা ঠিক আছে তো আজিলৈ মই তোমালোকক প্ৰথম অধ্যায়ৰ গোটেইখিনি কথা আলোচনা কৰিলো তো ইয়াৰ পিছত মই বেলেগ এটা অধ্যায়ৰ বিষয়ে আলোচনা কৰিম থেংক ইউ